হেল্ল' বন্ধুসকল, সুপ্ৰভাত। আমি আজি শিৱসাগৰ যাব লৈছোঁ। আমাৰ এয়া দিকচুত সকলো গোট খাইছোঁ খেল মহাৰণত অংশগ্ৰহণ কৰিবৰ কাৰণে। তাতে আমাৰ ফুটবল টীম ওলাইছে নামটি গাঁও পঞ্চায়তৰ, আৰু ভলীবলো ওলাইছে। সকলো ইয়াতে গোট খাইছোঁহি। আৰু এয়া টিম মেনেজাৰ পৰা ইত্যাদি কৰি উপস্থিত হৈছোঁ। এয়া সকলোকে অকণ ভিডিঅ' দেখাই দিছোঁ। অকণ তেওঁলোকে আলোচনা কৰিছে। গাড়ী আহিছে ইতিমধ্যে, আৰু গাড়ী চলোৱা দায়িত্ব মোকে অৰ্পণ কৰিছে আজি সকলোৱে মিলি। অকণ দেখাইছোঁ আপোনালোকক। আলোচনা কৰি আছে কোচাই মেনেজাৰে। অকণমান তেওঁলোকে হাত দাঙি মোক সম্ভাষণ দিছে। ঠিক আছে, ইয়াৰ পিছত আমি গাড়ীত উঠিম। আৰু ইতিমধ্যে মই অকণমান দেখাম। এয়া আমি পিয়লিখন ষ্টেডিয়ামলৈ গৈ আছোঁ, ৰাওনা হৈছোঁ। তেওঁলোকৰ পিছফালে এনেকৈ বহিছে, আৰু হুলস্থুল বেছি হৈছে জানিছে। আৰু ধৰক ডেকা ল'ৰা কি ক'ব, আৰু অকণমান হুলস্থুল কৰিবই, আৰু ধেমালি কৰিবই। বা যি কি নহওক, ইতিমধ্যে গৈ আমি ফিল্ড পালোঁগৈ। বহুত বছৰ মূৰত আচলতে পিয়লিখন ষ্টেডিয়ামলৈ গৈছোঁ। আমি 15 বছৰ আগতে তাত খেল খেলিছিলোঁ, যিকোনো খেল লীগ খেলিছিলোঁ। আৰু পঞ্চায়তৰ অধীনত বুলি নহয়, কালুগাঁও হৈ খেলিছিলোঁ, খৰাঙৰ হৈ গৈছিলোঁ খেলিবলৈ। ভাল লাগিছে, আগতকৈ বহুত ভাল হৈছে। ইয়াত দেখাইছোঁ ফিল্ডৰ ভিতৰলৈ সোমাই আহি আমাতকৈ আগতো 2-এটা টীম আহিছে, তেওঁলোকৰ ওপৰত আছে। আমাৰ ল'ৰাবিলাক আহি পেলাই ফিল্ডত, মই অলপ ফিল্ডখনৰ চাৰিওকাষে দেখাম। আচলতে ধুনীয়াকৈ সজাইছে ষ্টেডিয়াম আমাৰ শিৱসাগৰ টাউনৰ ভিতৰৰ কাষতে আছে, লাগি আছে টাউনতে। সেয়া মই যিমান পাৰোঁ অকণমান দেখাবলৈ যত্ন কৰিম। আপোনালোকে চাব, আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। এতিয়া ওপৰত যাম। ওপৰৰ পৰা মই ভিডিঅ' কৰিছোঁ। আমাৰ ল'ৰাবিলাকে নামি পেলাই তাতে এনেকৈ অনুশীলন কৰিছে অলপ। এয়া 17 বছৰ অনুৰ্ধ খেলুৱৈসকল এয়া দেখিছে ফিল্ডত ধুনীয়াকৈ তেওঁলোকে অনুশীলন কৰিছে। আৰু খেল আচলতে আৰম্ভ হোৱা নাই, হ'বলৈ আৰু 1 ঘণ্টামান ৰ'ব লাগিব। বহুত দিনৰ মূৰত গৈছোঁ কাৰণে ভাল লাগিছে। কেইবাবছৰ যোৱা নাই, 4-5 বছৰ মই ফিল্ডত যোৱা নাছিলোঁ ফিল্ডখন ষ্টেডিয়ামত। এতিয়া ভাল লাগিছে। ওপৰলৈ গ'লোঁ, ওপৰৰ পৰা মই ভিডিঅ' কৰি আছোঁ। কাষতে এইবিলাক বনাই আছে। ওপৰৰ পৰা ভিডিঅ' অলপ কৰিবলৈ গৈছিলোঁ, ওপৰৰ পৰা কৰিছোঁগৈ। এয়া চব ধুনীয়া লাগে ফিল্ড, ওপৰৰ পৰাও বহুত ধুনীয়া লাগিছিলে। ওপৰৰ পৰা একদম মজা লাগিছে। ল'ৰাবিলাকে প্ৰেক্টিছত নামি আছে। আচলতে এইটোৱে জীৱন, আৰু খেল ধেমালি জগতত সোমাই পৰিছোঁ যেতিয়া, সিহঁতক লৈ আমি আগুৱাই যাম, সিহঁতকো আগুৱাই নিব লাগিব। আগুৱাই ইয়াত আপোনালোকৰ সহায় সহযোগ আশীৰ্বাদ কৰিব। সিহঁতৰ আমাৰ ভৱিষ্যত ভাল খেলুৱৈজন গঢ় দিবলৈ বহুত কষ্ট কৰিব লাগে। ইয়াৰ পিছত আমি ইয়াৰ ফালে ভিতৰত কেনেকৈ এইবিলাক বেলেগ এটা টীমত দেখাইছোঁ। তেওঁলোক বেলেগ এখন গাঁও পঞ্চায়তৰ পৰা আহিছে। আমাৰ হয়তো বিপক্ষ গুৱাহাটী হ'ব পাৰে, যি কি নহওক তেওঁলোককো দেখাইছোঁ। আৰু মই তলত আকৌ এইবিলাক দেখিছেনে, ইয়াত আছে। তেওঁলোকে ওপৰত আহি পেলাই ড্ৰেছ কৰিছে, তাতো গৈছে, ফিল্ডত নামি গৈছে, ফিল্ডৰ হেল্পৰ মাতলে। মই অকণমান আকৌ দেখাইছোঁ। এয়া সম্পূৰ্ণৰূপে সাজু হৈছে। আৰু NFC নামটি ফুটবল ক্লাব। আচলতে লোকক মই ইয়াতে এৰি পেলাই আমি দৰবা খেলপথাৰত আহিছোঁ। দৰবা তাত আমাৰ খেল আছে, ফুটবল খেল। আচলতে 17 বছৰ তলখিনি তাত আছিলে, আমি ইয়ালৈ গুচি আহিলোঁ। ইয়াত আচলতে খেল মহাৰণৰ ইয়াত ধুনীয়া এটা আয়োজন ইয়াতো হৈছে, তাতো হৈছে এখন খেল, ইয়াতো হৈছে। ইয়াতে সকলো উদ্বোধন কৰিছিলে খেলৰ প্ৰথম। আৰু এয়া খেলপথাৰ দেখিছে, ইয়াতো আমাৰ টীমৰ এই দেখাইছোঁ। মই সাজু হোৱা নাই, আমাৰ টীমটো সোমাইছে ইয়াত, তেওঁলোকে অনুশীলন কৰিছে। আৰু এই টীমত অকণমান মই খেলি দিম, কাৰণ আমাৰ ল'ৰাৰ
দুজনমান কমি আছে হয়তো ছাবচিডি হিচাপে বা মই হ'লেও অকণমান টিম সোমাই দিলে তেওঁলোকে সাহস পাব সেইটো উদ্দেশ্যে আহিছোঁ তেওঁলোকেও হয়তো ভাল পাইছে বা যি কি নহওক ইয়াৰ পিছত মই যিমান পাৰোঁ অকণমান দেখাবলৈ যত্ন কৰিম আমাৰ বিপক্ষ পাৰ্টিটো ওলাইছে কাষতে মই আছোঁ তেওঁলোকে ৰেডি হৈছে আৰু এয়া দিচাং পানী মানে দিচাং মুখ ইয়াৰ পিছত তেওঁলোকে ৰেডি হোৱাৰ পিছত ময়ো এইফালে ওলাবলৈ যত্ন কৰিম এয়া ওলাইছোঁ অলপ যত্ন মানে ওলাম আৰু এতিয়া অকণমান দেখাই লৈছোঁ নিজকো ভাল লাগে এইখন খেলপথাৰটো খেলিছোঁ কেইবাবাৰো আহিছোঁ খেলিছোঁ ঠিক একেই আৰু ভালেই দৰগা খেলপথাৰ দৰবা আমি কেইবাবাৰো খেলিছোঁ ইয়াৰ পিছতে আমাৰ তাত খেলুৱৈসকল আহিছে কাবাডী খেলুৱৈসকল চিনি পাইছে ঠিক আছে হ'ব ঠিক আছে ইয়াৰ পিছত এয়া অকণমান মই ৰেডি হৈছোঁ ৰেডি হোৱাৰ পিছত অকণমান ভিডিঅ' দেখাম অকণমান মই নিজকো দেখাইছোঁ দেখাই পেলাই মই প্ৰায় ভিডিঅ'টো সামৰণি দিশে ওলাম ইয়াৰ পিছৰখিনি পাবৰ কাৰণে আপোনালোকে পিছত ভিডিঅ'টোত ইয়াৰ পিছৰ ভিডিঅ'ত চাব আমাৰ ইয়াৰ খেলৰ টিমৰ মাজে অকণ দেখাইছোঁ ঠিক আছে ধন্যবাদ সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব ধন্যবাদ